ভোট জলকীয়া খেতি অতি লাভজনক খেতি যদিহে কেইটামান নিয়ম আমি পালন কৰোঁ, কিয়নো ভোট জলকীয়া গছ অতি সেন্সিটিভ থাকে আমাৰ জাতি জলকীয়াৰ তুলনাত। যিহেতু আমি জানো জাতি জলকীয়াতকৈ ভোট জলকীয়াৰ দাম বহুত আছে বজাৰত, সেয়েহে এইটো লাভজনক। হাই ফ্ৰেণ্ড, নমস্কাৰ। মই অঞ্জিত আৰু অটিএম ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ নৰ্থ ইষ্ট ভোট জলকীয়া খেতিৰ কাৰণে বিখ্যাত আৰু এইটো এটা লাভজনক খেতি। প্ৰায় আমাৰ খেতিয়ক বন্ধুসকলে ভোট জলকীয়া খেতি কৰি লোকচানৰ সন্মুখীন হয়। তাৰ মেইন কাৰণটো হৈছে পুলি পচি যোৱা, পাতবোৰ কোচ খোৱা, গছ শুকাই যোৱা আৰু তাৰ মেইন কাৰণটো হৈছে সময়ত ভিটামিন বা মেডিচিন নিদিয়া। যিহেতু মই মোৰ এই ইউটিউব চেনেলত ৰোগবোৰৰ পৰা কেনে ৰক্ষা পাব পাৰি তাৰ বিষয়ে মই অলৰেডি ভিডিঅ' আপলোড দিছোঁ, আপোনালোকে গৈ চাব পাৰে। আজি মই এই ভিডিঅ'টোত আপোনালোকৰ সৈতে ভোট জলকীয়া পুলি বনাওঁতে পাতবোৰ কোচ খোৱা প্ৰব্লেম আহিলে বা তাৰ আগতে কি কৰিব লাগে তাৰ বিষয়ে জানিম। এই ভিডিঅ'টো হ'ব পাৰে অলপমান লম্বা হৈ যাব পাৰে, কিন্তু মই ষ্টেপ বাই ষ্টেপ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, যিটো নেকি আপোনালোকৰ জনা উচিত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। প্ৰথমে ইয়াত আপোনালোকে চাব পাইছে মোৰ ভোট জলকীয়া পুলিবোৰ খুব ধুনীয়াকৈ উঠি আহিছে আৰু এইটোৱে এটা ভাল সময় য'ত আমি কীটনাশক ব্যৱহাৰ কৰিব পাৰিম। ইয়াত দেখিব পাইছে যে বৰ্তমান পাতবোৰ কোচ খোৱা নাই, গতিকে মই আজি ইয়াত ব্যৱহাৰ কৰিম ইনছেক্টিচাইড মানে কীটনাশক। মই ইয়াত লৈছোঁ, আপোনালোকে দেখিব পাইছে এই আগাছ নামৰ ইনছেক্টিচাইড। আপুনি যদি এইটো নাপায় তেন্তে যিকোনো ব্ৰেণ্ডৰ ইনছেক্টিচাইড ব্যৱহাৰ কৰিব পাৰে, যিটো নেকি ৰেজিষ্টাৰ্ড থাকে। এতিয়া ইয়াৰ পৰা কাটি লওঁ। এইদৰে খুব সাৱধানেৰে কাটিব, যাতে ভিতৰৰ পিপি এটা আছে সেই পিপিটো কাট নাখায় যাতে। আৰু ইয়াত ভিতৰত আপোনালোকে দেখিব পাইছে এই পিপিৰ সৈতে মেডিচিন আছে। আৰু আপোনালোকে এটা কথা জনাওঁ যে আগাছত এই পিপি যোনটো আছে সেই পিপিটো পানীৰ লগত মিক্স কৰিব লাগে, যিহেতু এইটো যোনটো প্লাষ্টিকটো আছে এইটো ডিজল্ভ হৈ যাব ইয়াত, আৰু বাকী একো নাই। এইটো আছে দুটা, এটা পাউডাৰ হৈ গ'ল আৰু আনটো আপোনাৰ এই যোনটো দেখি আছে এইটো পিপিটো, সেই পিপিটো। গতিকে সেই দুটাই আপুনি যদি 32 লিটাৰ বা 35 লিটাৰ পানীত আপোনালোকে দিয়ে তেনেহ'লে সমানভাৱে আপোনালোকে প্লাষ্টিকৰ পিপিটো সিমান টুকুৰা কৰিব আৰু এইদৰে আপোনালোকে কম মাত্ৰাকৈ আপোনালোকে 32টা 35টা ভাগ কৰি ল'ব। কৰি লোৱাৰ পাছত আপোনালোকে পানীত যিদৰে মই দেখাই আছোঁ সেই হিচাপে কৰিব পাৰিব। ইয়াত প্লাষ্টিক মই তাত এড কৰি দিছোঁ, যোনটো পিপি তাৰ কাটি এইটো অট'মেটিকলি আপোনাৰ পানীতে ডিজল্ভ হৈ যাব। গতিকে ৰেডি হ'ল। মাস্ক লগাই ল'ব এই ধৰণে, যাতে মুখত আপোনাৰ মেডিচিন আহি নপৰে, আৰু এইদৰে ভালদৰে আপোনালোকে স্প্ৰে কৰি দিব পাৰিব। আৰু ওপৰে তলতে ভালদৰে যাতে মানে পূৰা তিতি যায় সেই হিচাপে আপোনালোকে স্প্ৰে কৰি দিব। গতিকে আপোনালোকে চেষ্টা কৰিব যে 10 দিন 15 দিন মূৰে মূৰে 3-4 বাৰলৈকে ইয়াক ৰিপিট কৰাৰ চেষ্টা কৰিব। গতিকে এইদৰে আপোনালোকে স্প্ৰে কৰিলে আপোনাৰ লিফ কাৰ্ল বা অন্য কিবা ভাইৰাছ জাতীয় প্ৰব্লেম নাহে। গতিকে আগতীয়াকৈ এনে সতৰ্ক থাকিলে ভাল। আৰু এটা কথা মনত ৰাখিব ৰাইজ, যদিহে আপোনালোকৰ পুলি বনাওঁতে এই ভিডিঅ' স্ক্ৰীণত দেখা দৰে পুলিবোৰ কোচ খাই যায়,
তেনেহ'লে আপোনালোকে ইনচেক্টিচাইড ব্যৱহাৰ কৰিলে ইমান কাম নকৰিব। তাৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব আপোনালোকৰ ছিষ্টেমেটিক ইনচেক্টিচাইড, আৰু এইটো আপোনালোকে বীজ ভাণ্ডাৰত অতি সহজে পাই যাব। আৰু তাৰ নিয়মাৱলী কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে তেওঁলোকক সুধিলে হ'ল, তেওঁলোকে ভালদৰে বুজাই পিনে আপোনাক দি দিব। গতিকে এইদৰে আপোনালোকে ভোট জলকীয়া গছবোৰ অবজাৰ্ভেশ্যন কৰি থাকিব, আৰু যদিহে এক দুইটা যদি কেনেবাকৈ যদি আপোনাৰ খোজ খাই যায় তেনেহ'লে তাক এইদৰে উঘালি পেলাই দিয়াটোহে ভাল। গতিকে আজিৰ এই এপিছ'ডত ইমানেই। আশা ৰাখিছোঁ ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় সহায় কৰিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুৰ সৈতে, কিয়নো জ্ঞান শ্বেয়াৰ কৰিলে জ্ঞান বাঢ়ে। আৰু লাইক কৰিব। যদি আপুনি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিয়ক। এইটো একেবাৰে ফ্ৰী, আৰু লগতে ঘণ্টিটো বজাই দিব। মোক ইমান মৰম দিয়াৰ কাৰণে আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। নমস্কাৰ। জয় আই অসম।